হাই গাইজ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল আসাম ডিজিটেল ইনফলৈ। আজি আপোনালোকৰ বাবে এটা খুবেই সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। চেনেলটো নতুন, গতিকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি অকণমান আমাক উৎসাহ দিয়ক। তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, কাৰণ আমি আপোনালোকৰ বাবে সদায় ডিজিটেল ইনফৰমেশ্যন, এটা নতুন ইনফৰমেশ্যন দিবৰ বাবে চেষ্টা কৰোঁ। গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ বাবে আপোনালোকে কেনেদৰে, যিসকল ষ্টুডেণ্টে চাই আছে এইবাৰ HS দিয়া, HS 2020 দিয়া, তেওঁলোকে ৰিজাল্টৰ বাবে বৰ্তমান ৱেইট কৰি আছে। গতিকে তেওঁলোকৰ বাবে এটা খুবেই সুন্দৰ ভিডিঅ' হ'ব। আমি তেওঁলোকক জনাবলৈ চেষ্টা কৰিম যে তেওঁলোকৰ ৰিজাল্ট, অৰ্থাৎ এইবাৰৰ HSৰ ৰিজাল্ট তেওঁলোকে অতি সোনকালে, অতি সহজতে কেনেদৰে চাব, এই বিষয়ে সবিশেষ ৰূপত আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। গতিকে যিসকলে ৰিজাল্ট পাবলৈ বাট চাই আছে, তোমালোকৰ বাবে এইটো খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, তেতিয়া সকলোখিনি কথা সুন্দৰভাৱে গম পাবা। এতিয়া মই বৰ্তমান আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ যে অহা 25 জুনত ঘোষণা কৰা হ'ব অসম উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। কিন্তু আপোনালোকে নিশ্চয় 9 বজাত পাব। কিন্তু আপোনালোকক এটা মই ছিক্ৰেট কথা এটা জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ৱেবছাইটত ৰিজাল্টসমূহ নাচাই পেলাই যদি এপত চায়, তেনেহ'লে আপোনালোকৰ ৰিজাল্ট 9টাতকৈ অলপমান আগত পাব। এইটো মই নিশ্চিতভাৱে ক'ব পাৰোঁ, কাৰণ মই যেতিয়া আপোনাৰ HSৰ ৰিজাল্ট চাইছিলোঁ, যেতিয়া পোনপ্ৰথমতে ৱেবছাইট খুলিছিলোঁ, তাত ছাৰ্ভাৰৰ প্ৰব্লেম থকা দেখা পাইছিলোঁ, আৰু সেইকাৰণে মই এটা এপ এটা ইনষ্টল কৰি লৈছিলোঁ। আৰু যিটো এপৰ লিংক মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম, এপটোৰ নাম কৈ দিছোঁ। এপটোৰ নাম হৈছিলে উপলব্ধ, আৰু এই এপটোত মই প্ৰায় 8:45 মানতে ৰিজাল্ট পাইছিলোঁ। আৰু আপোনালোকেও যদি মোৰ এই কথাখিনি ফ'ল' কৰে, নিশ্চয় 8:45 নহ'লেও 9 বজাৰ আগত আপোনালোকৰ ৰিজাল্ট যে পাব, এইটো নিশ্চিত মই ক'ব পাৰিম। কাৰণ ৰিজাল্টৰ সেই দিনাখন সকলোৱে বাট চাই থাকে, সকলোৰে ৰিজাল্ট চাবৰ বাবে। সেইকাৰণে যিবিলাক ৱেবছাইট থাকে, থাৰ্ড পাৰ্টিয়ে হওক বা অফিচিয়েল ৱেবছাইটেই হওক, এই ৱেবছাইটবিলাকৰ ছাৰ্ভাৰ ডাউন হোৱা দেখা যায়। গতিকে আপোনালোকে বেটাৰ এপটো ইনষ্টল কৰি লওক, উপলব্ধ নামৰ এপ। আৰু বিভিন্ন ধৰণৰ এপ হয়তো থাকিব পাৰে, কিন্তু মোৰ এইটো এপ চলোৱাত যিহেতু এক্সপিৰিয়েঞ্চ আছে, এই এপটোৰ কথা মই ভালভাৱে আপোনালোকক ক'ব পাৰিম। এতিয়া আপোনালোকক অফিচিয়েল ৱেবছাইটৰ কথা কৈছোঁ। অফিচিয়েল ৱেবছাইট হৈছে hssc.nic.in। এই ৱেবছাইটত আপোনালোকে 25 তাৰিখে আপোনালোকৰ ৰিজাল্ট পাব। কিন্তু এতিয়া বৰ্তমান মই আপোনালোকক থাৰ্ড পাৰ্টিৰ যিকেইটা ৱেবছাইট আছে, সেইকেইটা ৱেবছাইট জনাবলৈ চেষ্টা কৰিম, আৰু গোটেইখিনিৰে লিংক মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম, এপৰ লিংকো দি দিম। লগতে যিকেইটা ৱেবছাইট সবিশেষ ৰূপত আপোনালোকক মই ডেছক্ৰিপশ্যন বক্সত লিখি দিছোঁ, আপোনালোকে যাওক আৰু চাওক। আপোনালোকে নিশ্চয় অফিচিয়েল ৱেবছাইটটো গমেই পালে, আৰু এবাৰ কৈ দিছোঁ hssc.nic.in। আৰু থাৰ্ড পাৰ্টি ৱেবছাইটৰ কথা ক'ব বিচাৰিছোঁ। প্ৰথমতে www.assamresults.in, www.schools9.com, www.results6, www.newsnation.in, www.newsstate.com, www.indiaresults.com, www.iresults.net, www.eduassam.com, www.vidyavision.com, www.examexcetera.com, www.jagaranjose.com, www.examresults.net। আৰু শেষৰটো মই থাৰ্ড পাৰ্টি ৱেবছাইটৰ নাম ক'ব বিচাৰিছোঁ, www.assamresults.co.in। এইকেইটা আছিলে থাৰ্ড পাৰ্টি ৱেবছাইট, আৰু সবিশেষ আপোনালোকক মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে গৈ পেলাই চাব পাৰিব, আৰু আপোনালোকে যিকোনো এটা ৱেবছাইট খুলি পেলাই বেটাৰ আপোনালোকে অফিচিয়েল ৱেবছাইটতেই যাওক সোনকালে। লগতে আপোনালোকে একদম সুবিধাৰ বাবে আপোনালোকে মই কোৱা এপটো আপোনালোকে ইনষ্টল কৰক। তাত আপোনালোকৰ ৰোল নাম্বাৰ সুন্দৰভাৱে দি দিব, কেপচা কোডটো দি দিব, দি পেলাই তাত আপোনালোকে ৰিজাল্টৰ যি অপশ্যন আছে তাত ক্লিক কৰি দিব, আপোনালোকৰ ৰিজাল্ট পাই যাব। ৰাতিপুৱাৰ ভাগত ছাৰ্ভাৰ নিশ্চয়কৈ প্ৰব্লেম হ'ব, ছাৰ্ভাৰে প্ৰব্লেম দিব, এইটো নিশ্চিত। গতিকে প্ৰথম অৱস্থাত আপোনালোকে এটা কাম কৰিব, এপত চাব, দেন আপোনালোকে দুপৰীয়াৰ ভাগত যি অফিচিয়েল ৱেবছাইট আছে সেয়া ভিজিট কৰি আপোনালোকৰ যিখন ৰিজাল্ট মাৰ্কশ্বিট আছে, ছফ্ট কপিখন আপোনালোকে ডাউনলোড কৰি লৈ ল'ব। লৈ পেলাই বেটাৰ আপোনালোকে PDF আকাৰ থাকিবতো, গতিকে আপোনালোকে প্ৰিণ্ট কৰি লৈ ল'ব আপোনালোকৰ সুবিধাৰ কাৰণে। কাৰণ যিহেতু এইবাৰ ডিজিটেল মাৰ্কশ্বিট দিয়া হ'ব COVID-19ৰ এই শেহতীয়া পৰিস্থিতিৰ বাবে। গতিকে এইখিনি শেহতীয়া ইনফৰমেশ্যন আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। সকলোকে বেষ্ট উইচেছ জনাইছোঁ, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈকে যদি আমাৰ এই আসাম ডিজিটেল
ইনফো ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰা নাছিলে ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব আপোনালোকৰ সুবিধাৰ বাবে সদায় আমি আপোনালোকৰ বাবে ডিজিটেল নতুন ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰোঁ আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাচিং জয় অসম